নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল অসমীয়া ষ্টুডিঅ' চেনেলটোলৈ তোমালোকক স্বাগতম। আজি তোমালোকলৈ বিজ্ঞান বিষয়ৰ জীৱবিজ্ঞান চেপ্টাৰৰ পৰা কিছুমান প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। আশা কৰোঁ প্ৰশ্ন উত্তৰখিনি তোমালোকৰ বাবে কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ বাবে সহায়ক হ'ব। তেনেহ'লে পলম নকৰি প্ৰশ্নবোৰলৈ আগবাঢ়িছোঁ। জীৱৰ নিৰ্ণায়ক চৰিত্ৰ হিচাপে বিবেচনা কৰিবলৈ চকুৰে দেখা চলাচলেই কিয় যথেষ্ট নহয়? উত্তৰটো হ'ব জীৱ এটা জীয়াই থকাৰ প্ৰমাণ হিচাপে যদিও আমি জীৱটোত দেখা চলাচলক গণ্য কৰোঁ, তথাপি কিছুমান জীৱে এনে চকুৰে দেখা পোৱা চলাচল নেদেখুৱাবও পাৰে। উদাহৰণস্বৰূপে দেখাত বৃদ্ধি হৈ নাথাকিলেও উদ্ভিদ এজোপা জীৱ আৰু তেনেদৰে কিছুমান প্ৰাণীয়ে কোনো চলাচল নেদেখুৱাকৈয়ে শ্বাস প্ৰশ্বাস ল'ব পাৰে। সেয়ে খালী চকুৰে দেখা চলাচল জীৱৰ নিৰ্ণায়ক চৰিত্ৰ হ'ব নোৱাৰে। দ্বিতীয় প্ৰশ্নটো হৈছে জীৱন প্ৰক্ৰিয়া কি? যিবোৰ প্ৰক্ৰিয়াই একেলগে সংঘটিত হৈ জীৱ এটাৰ জীৱনটোক চলাই নিয়ে সেই প্ৰক্ৰিয়াসমূহকে জীৱন প্ৰক্ৰিয়া বোলে। পৰিপুষ্টি কাক বোলে? যি প্ৰক্ৰিয়াৰ সহায়ত জীৱ এটাৰ শৰীৰৰ বাহিৰৰ পৰা শক্তিৰ উৎস এটা শৰীৰৰ ভিতৰলৈ স্থানান্তৰিত কৰা হয় তাক পৰিপুষ্টি বোলে। শ্বসন কি? যি প্ৰক্ৰিয়াৰ দ্বাৰা শৰীৰৰ বাহিৰৰ পৰা অক্সিজেন আহৰণ কৰা হয় আৰু তাক কোষীয় প্ৰয়োজনৰ বাবে খাদ্যৰ উৎসৰ বিশ্লেষণত ব্যৱহাৰ কৰা হয় তাকে শ্বসন বোলে। এককোষী জীৱৰ ক্ষেত্ৰত খাদ্য গ্ৰহণ, গেছৰ আদান প্ৰদান বা বৰ্জনীয় পদাৰ্থৰ নিষ্কাশনৰ বাবে কিয় এক বিশেষ অংগৰ প্ৰয়োজন নহয়? এককোষী জীৱৰ ক্ষেত্ৰত জীৱটোৰ গোটেই পৃষ্ঠখন বাহ্যিক পৰিৱেশৰ লগত প্ৰত্যক্ষ সংস্পৰ্শত থাকে। সেয়েহে এনে জীৱৰ ক্ষেত্ৰত খাদ্য গ্ৰহণ, গেছৰ আদান প্ৰদান বা বৰ্জনীয় পদাৰ্থৰ নিষ্কাশনৰ বাবে এক বিশেষ অংগৰ প্ৰয়োজন নহয়। বহুকোষী জীৱৰ ক্ষেত্ৰত খাদ্য গ্ৰহণ, গেছৰ আদান প্ৰদান বা বৰ্জনীয় পদাৰ্থৰ নিষ্কাশনৰ বাবে কিয় এক বিশেষ অংগৰ প্ৰয়োজন হয়? বহুকোষী জীৱৰ ক্ষেত্ৰত শৰীৰৰ আটাইবোৰ কোষেই বাহ্যিক পৰিৱেশৰ লগত প্ৰত্যক্ষ সংস্পৰ্শত নাথাকিবও পাৰে। সেয়ে এনে জীৱৰ ক্ষেত্ৰত খাদ্য গ্ৰহণ, গেছৰ আদান প্ৰদান বা বৰ্জনীয় পদাৰ্থৰ নিষ্কাশনৰ বাবে সাধাৰণ ব্যাপক প্ৰক্ৰিয়াই যথেষ্ট হ'ব নোৱাৰে। তাৰ বিপৰীতে এনেবোৰ কাৰ্যৰ বাবে বহুকোষী জীৱসমূহক কিছুমান বিশেষ অংগৰ প্ৰয়োজন হয়। বহুকোষী জীৱৰ ক্ষেত্ৰত পৰিবহণ তন্ত্ৰৰ আৱশ্যকতা কিয় হয়? সকলো জীৱকেই জীয়াই থাকিবলৈ খাদ্য আৰু অক্সিজেনৰ প্ৰয়োজন। কিন্তু বহুকোষী জীৱৰ শৰীৰৰ কিছুমান নিৰ্দিষ্ট অংশতহে খাদ্য আৰু অক্সিজেন গ্ৰহণ কৰা হয়। আনহাতে ইহঁতক শৰীৰৰ প্ৰতিটো অংশকে দৰকাৰ হয়। সেয়ে খাদ্য আৰু অক্সিজেন জীৱৰ শৰীৰৰ এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিবৰ বাবে এক নিৰ্দিষ্ট পৰিবহণ তন্ত্ৰৰ প্ৰয়োজন হয়। জীৱৰ পৰিবহণ বুলিলে কি বুজা? জীৱৰ শৰীৰৰ ভিতৰৰ বিভিন্ন দ্ৰব্য এঠাইৰ পৰা সিঠাইলৈ স্থানান্তৰিত হোৱা প্ৰক্ৰিয়াটোকে পৰিবহণ বোলে। ৰেচন কাক বোলে? যি প্ৰক্ৰিয়াৰ দ্বাৰা শৰীৰত উৎপন্ন হোৱা অলাগতিয়াল আৰু হানিকাৰক উপজাত দ্ৰব্যসমূহ শৰীৰৰ পৰা আঁতৰ কৰা হয় তাকেই ৰেচন বোলে। খাদ্য কি? জীৱৰ শৰীৰৰ বাহিৰৰ পৰা গ্ৰহণ কৰা শক্তিৰ উৎসকেই খাদ্য বোলে। প্লাষ্টিড কি? এই বৃহৎ আকৃতিৰ কোষীয় অংগাণুবোৰ কেৱল উদ্ভিদ কোষত থাকে। ইহঁতে খাদ্য সংশ্লেষণৰ বাবে সৌৰশক্তি আবদ্ধ কৰিবলৈ সক্ষম। ৰঞ্জক বিশিষ্ট প্লাষ্টিডৰ ক্ল'ৰ'প্লাষ্ট বুলি কোৱা হয় আৰু ৰঞ্জক বিহীন প্লাষ্টিডক লিউকোপ্লাষ্ট বোলা হয়। সহজীৱিতা কাক বোলে? ই শাৰীৰিক সংসৰ্গত থকা দুটা ভিন্ন জীৱক সূচায়। এই সংসৰ্গৰ দ্বাৰা দুয়োটা প্ৰাণীয়ে উপকৃত হয়। ক্ল'ৰ'ফিল কি? এই আলোক গ্ৰহণৰ অণুসমূহ সেউজীয়া উদ্ভিদত থাকে। ইহঁতক প্ৰধানকৈ পাতত পোৱা যায়, যদিও কিছুমান কাণ্ড আৰু সেউজীয়া ভালতো পোৱা যায়। ইহঁতৰ কাম হ'ল পোহৰৰ শক্তিত আবদ্ধ কৰা আৰু সালোক সংশ্লেষণৰ প্ৰক্ৰিয়াত সহায় কৰা। পত্ৰৰন্ধ্ৰ কি? এই ক্ষুদ্ৰ বন্ধনীবোৰে পাতৰ বহিস্তকত থাকে। এযোৰ ৰক্ষীকোষৰ বয়স্পিতাৰ বাবে ইয়াৰ মেল খোৱা আৰু বন্ধ হোৱাটো নিয়ন্ত্ৰিত হয়। ইয়াৰ জৰিয়তে এনেদৰে গেছৰ বিনিময় ঘটে।
সালোক সংশ্লেষণ প্ৰক্ৰিয়াটো বৰ্ণনা কৰা। এই জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াৰ সহায়ত উদ্ভিদ আৰু আন কিছুমান জীৱই সূৰ্যৰ পোহৰৰ উপস্থিতিত নিজৰ খাদ্য কাৰ্বন ডাই অক্সাইড প্ৰস্তুত কৰিব পাৰে। এই প্ৰক্ৰিয়াটো প্ৰধানকৈ ক্লৰ'প্লাষ্টৰ মধ্যকলাৰ কোষবোৰত সংঘটিত হয় আৰু আন সেউজীয়া অংশসমূহত কিছু পৰিমাণে ঘটে। সূৰ্যৰ পোহৰৰ উপস্থিতিত ক্লৰ'ফিলে আৰু কিছুমান কেঁচা মাল যেনে কাৰ্বন ডাই অক্সাইড, পানী আৰু খনিজ পদাৰ্থৰ জৰিয়তে এই প্ৰক্ৰিয়াটো সম্পন্ন কৰে। উশাহ কাক বোলে? বায়ু গ্ৰহণ কৰা প্ৰক্ৰিয়া বা শ্বাস লোৱা কাৰ্যকে উশাহ বোলে। নিশাহ কাক বোলে? বায়ু দেহৰ পৰা বাহিৰলৈ উলিয়াই দিয়া প্ৰক্ৰিয়াক শ্বাস এৰি দিয়া বা নিশাহ বোলা হয়। বহিঃশ্বসন কাক বোলে? ইয়াৰ দ্বাৰা বায়ুমণ্ডলৰ পৰা অক্সিজেন গ্ৰহণ কৰি কাৰ্বন ডাই অক্সাইড গেছ বায়ুমণ্ডললৈ এৰি দিয়া প্ৰক্ৰিয়াটোকে বুজোৱা হয়। অন্তঃশ্বসন কাক বোলে? ইয়াৰ দ্বাৰা অক্সিজেন গ্ৰহণ, পুষ্টিকাৰক দ্ৰব্যসমূহৰ জাৰণ আৰু কোষ কলাসমূহৰ দ্বাৰা শৰীৰৰ অভ্যন্তৰত কাৰ্বন ডাই অক্সাইড মুক্ত কৰা প্ৰক্ৰিয়াটোকেই বুজোৱা হয়। শ্বাস প্ৰশ্বাস আৰু শ্বসনৰ মাজত প্ৰভেদ কি? শ্বসন হ'ল অন্তঃকোষীয় জৈৱিক প্ৰক্ৰিয়া। ইয়াৰ দ্বাৰা কোষস্থ গ্লুক'জ অণু ভাঙি শক্তি আহৰণ কৰে। আনহাতে শ্বাস প্ৰশ্বাস হ'ল কোষবোৰৰ বাহিৰত সংঘটিত হোৱা ভৌতিক প্ৰক্ৰিয়া। ইয়াৰ দ্বাৰা গ্লুক'জ অণুৰ জাৰণৰ বাবে বায়ুমণ্ডলৰ পৰা অক্সিজেন গ্ৰহণ কৰি কোষীয় শ্বসনত হোৱা কাৰ্বন ডাই অক্সাইড গেছ ত্যাগ কৰে। শ্বসন হ'ল জৈৱ ৰাসায়নিক প্ৰক্ৰিয়া, কিন্তু শ্বাস প্ৰশ্বাস হ'ল ভৌতিক প্ৰক্ৰিয়া। শ্বসনত শক্তি উৎপন্ন হয়, শ্বাস প্ৰশ্বাসত শক্তি উৎপন্ন হয়। শ্বসন গ্লাইকোলাইচিছ আৰু ক্ৰেবছ চক্ৰৰ দ্বাৰা সম্পন্ন হয়। শ্বাস প্ৰশ্বাস উশাহ নিশাহৰ দ্বাৰা সম্পন্ন হয়। বহিঃশ্বসন আৰু অন্তঃশ্বসনৰ পাৰ্থক্য কি? আন্তঃশ্বসন হ'ল কোষৰ ভিতৰত সংঘটিত হোৱা জৈৱিক ৰাসায়নিক প্ৰক্ৰিয়া আৰু বহিঃশ্বসন হ'ল কোষৰ বাহিৰত থকা ভৌতিক প্ৰক্ৰিয়া। অন্তঃশ্বসনত কোনো ধৰণৰ চাসংগৰ প্ৰয়োজন নহয়, কিন্তু বহিঃশ্বসনত জীৱৰ বিভিন্ন প্ৰকাৰৰ চাসংগৰ প্ৰয়োজন হয়। আন্তঃশ্বসনৰ গ্লাইকোলাইচিছ আৰু ক্ৰেবছ চক্ৰৰ দ্বাৰা সম্পন্ন হয়, আনহাতে বহিঃশ্বসন প্ৰশ্বাস বা উশাহ আৰু নিশ্বাস বা নিশাহৰ এই দুটা স্তৰৰ মাজতে সম্পন্ন হয়। উশাহত আমি কি গেছ সেৱন কৰোঁ? উত্তৰটো হ'ব অক্সিজেন গেছ। নিশাহত ওলোৱা মুখ্য গেছবিধৰ নাম হ'ল কাৰ্বন ডাই অক্সাইড গেছ। অক্সিজেন বহন কৰা ৰাসায়নিক পদাৰ্থবিধ কি? উত্তৰটো হ'ব হিমগ্ল'বিন। পৰিপুষ্টি মানে কি বুজা? জীৱই যি প্ৰক্ৰিয়াৰ দ্বাৰা আহাৰ গ্ৰহণ, পচন আৰু শোষণৰ জৰিয়তে পুষ্টি লাভ কৰে আৰু দেহৰ বিকাশৰ লগতে নানান জৈৱিক ক্ৰিয়াৰ প্ৰয়োজনীয় শক্তি আহৰণ কৰে, তাকে পৰিপুষ্টি বোলে। জীৱদেহত খাদ্যৰ ভূমিকা কি উল্লেখ কৰা? জীৱদেহত খাদ্যৰ প্ৰয়োজনীয়তা ভূমিকাসমূহ হ'ল খাদ্যই জীৱক শক্তি প্ৰদান কৰে, খাদ্যই জীৱৰ শৰীৰ বৃদ্ধি কৰে, খাদ্যৰ পৰাই জৈৱিক প্ৰক্ৰিয়াৰ প্ৰয়োজনীয় দ্ৰব্যসমূহ পোৱা যায়। পৰিপুষ্টিৰ গুৰুত্ব চমুকৈ লিখা। জীৱৰ পুষ্টি সাধন আৰু নিজস্ব বৈশিষ্ট্য অটুট ৰখাত সহায় কৰে দ্ৰব্যসমূহক পুষ্টিকৰ দ্ৰব্য বোলে। পৰিপুষ্টিৰ গুৰুত্ব এই যে ইয়াৰ দ্বাৰা জীৱই পুষ্টি লাভ কৰে আৰু পুষ্টিৰ দ্বাৰা জীৱৰ বিভিন্ন জৈৱিক ক্ৰিয়া সংঘটিত হয়। পূৰ্ণগ্ৰাসী জীৱ কাক বোলে? উদাহৰণৰ সৈতে পূৰ্ণগ্ৰাসী জীৱৰ বিভিন্ন শ্ৰেণীসমূহ উল্লেখ কৰা। গোটা জৈৱ আহাৰ গ্ৰহণ কৰি তাৰ পৰা পুষ্টি আহৰণ কৰা জীৱকেই পূৰ্ণগ্ৰাসী জীৱ বোলে। এক কথাত পূৰ্ণগ্ৰাসী পুষ্টিৰে খাদ্য গ্ৰহণ জীৱবোৰেই পূৰ্ণগ্ৰাসী জীৱ। খাদ্যৰ প্ৰকৃতি আৰু উৎসৰ ওপৰত ভিত্তি কৰি পূৰ্ণগ্ৰাসী জীৱক কেইবাটাও ভাগত ভাগ কৰিব পাৰি। এক নম্বৰতে হৈছে তৃণভোজী প্ৰাণী, উদাহৰণ হিচাপে গৰু, ছাগলী, হাতী ইত্যাদি। 2 নম্বৰতে হৈছে মাংসভোজী প্ৰাণী, উদাহৰণস্বৰূপে বাঘ, সিংহ, চিল আদি। 3 নম্বৰতে হৈছে পতংগভোজী, উদাহৰণ হৈছে ভেকুলী, জেঠী আদি। আৰু 4 নম্বৰতে হৈছে মৃতভোজী প্ৰাণী, উদাহৰণতে কাউৰী, শগুন ইত্যাদি। স্বভোজী জীৱ কাক বোলে? যিবোৰ জীৱই বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড আৰু মাটিৰ পৰা পানী আৰু খনিজ লৱণ শোষণ কৰি নিজৰ খাদ্য নিজেই প্ৰস্তুত কৰে, সেইবোৰ জীৱকে স্বভোজী জীৱ বোলে। পৰিপোষিত পুষ্টি মানে কি বুজা? যি পৰিপুষ্টিত জীৱই উদ্ভিদ জগতৰ বা প্ৰাণী জগতৰ পৰা জৈৱিক আহাৰ গ্ৰহণ কৰি পুষ্টি লাভ কৰে তাকেই পৰিপোষিত পুষ্টি বোলা হয়। পূৰ্ণগ্ৰাসী পুষ্টিৰে খাদ্য আহৰণ কৰা দুটা প্ৰাণীৰ উদাহৰণ দিয়া। পূৰ্ণগ্ৰাসী পুষ্টিৰ দ্বাৰা খাদ্য আহৰণ কৰা দুটা প্ৰাণী হ'ল গৰু আৰু বাঘ। শণ মানে কি বুজা?
জীৱদেহত ইয়াৰ আৱশ্যকতা কি বহলাই লিখা। যি জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াৰ কুশস্থ খাদ্যৰ জৈৱ অণুবোৰ বিশেষকৈ গ্লুক'জ জাৰিত হৈ তাত নিহিত থকা শক্তিৰ পৰা ফছফেট যৌগ ATPৰ লগত পানী আৰু কাৰ্বন ডাই অক্সাইডৰ গেছীয় অণুৰ সৃষ্টি হয়, তাকেই শ্বসন বোলে। ই এক অন্তঃকোষীয় জৈৱিক প্ৰক্ৰিয়াৰে সংঘটিত হয় বুলি কোষীয় শ্বসনো বোলা হয়। শ্বসন জীৱৰ অন্যতম ধৰ্ম। জীৱ মাত্ৰেই শ্বসন কৰে। ইয়াৰ ফলত খাদ্যস্থ স্থৈতিক শক্তি তাপশক্তিলৈ নিৰ্গত হৈ জীৱদেহত বিভিন্ন ধৰণৰ শৰীৰবৃত্তীয় কাৰ্য পৰিচালনা কৰে। বস্তুটো সকলো জীৱিত কোষবোৰে সদায় শ্বসন কাৰ্য সম্পাদিত হয়। শ্বসন এক প্ৰকাৰৰ জীৱন প্ৰক্ৰিয়া। শ্বসনৰ ফলত কোষস্থ খাদ্য জাৰিত হয়, কাৰ্বন ডাই অক্সাইড আৰু তাপ শক্তি নিৰ্গত হয়। শ্বসনত খাদ্য বস্তুবোৰ ভাগি যায়, সেয়েহে শ্বসন এক অপৰিচিতিমূলক বিপাকীয় কাৰ্য। শ্বসন জীৱদেহত অত্যন্ত আৱশ্যকীয় জৈৱিক প্ৰক্ৰিয়াৰ কাৰণ ইয়াৰ জৰিয়তে জীৱ জীয়াই থকাৰ বাবে শক্তি আহৰণ কৰে। সবাত শ্বসন আৰু অবাত শ্বসনৰ এটি তুলনামূলক বৰ্ণনা দিয়া। এইটো অলপ লং কুৱেশ্যন হয়, তোমালোকক মই শ্বৰ্ট আৰু লং আজি এই ভিডিঅ'টোত গোটেইখিনিয়ে দি দিছোঁ। লং কুৱেশ্যন এইবিলাক কুৱেশ্যন তোমালোকৰ 5 মাৰ্কছত আহিব। ইয়াৰ উত্তৰটো হ'ব শ্বসনক দুটা প্ৰধান ভাগত ভাগ কৰা যায়, যেনে সবাত শ্বসন আৰু অবাত শ্বসন। ইহঁতৰ তুলনাত তলত দিয়া ধৰণে লিখা যায়। সবাত শ্বসন অক্সিজেনৰ উপস্থিতি হয়, কিন্তু অবাত শ্বসন অক্সিজেনৰ অনুপস্থিতিত হয়। সবাত শ্বসনৰ শেষত পৰ্যায়ত কাৰ্বন ডাই অক্সাইড আৰু পানী নিৰ্গত হয়, আনহাতে অবাত শ্বসনত শেষ পৰ্যায়ৰ ইথাইল এলকহল আৰু কাৰ্বন ডাই অক্সাইড নিৰ্গত হয়। নিৰ্গত হোৱা কাৰ্বন ডাই অক্সাইড আয়তন সবাত শ্বসনত বেছি, কিন্তু অবাত শ্বসনত নগণ্য বা বহুত কম। সবাত শ্বসনৰ শক্তিৰ উদ্ভৱ ATP বেছি, কিন্তু অবাত শ্বসনৰ শক্তিৰ উদ্ভৱ ATP বহুত পৰিমাণে কম হয়। সবাত শ্বসনত প্ৰতি গ্ৰাম অণুৰ গ্লুক'জৰ পৰা প্ৰায় 673 কেলৰি তাপ নিৰ্গত হয়। পক্ষান্তৰে অবাত শ্বসনৰ প্ৰতি গ্ৰাম অণু মুকাজৰ পৰা 24-25 কেলৰি তাপ 24 পৰা 28 কেলৰি তাপ নিৰ্গত হয়। সবাত শ্বসনত মাইক্ৰলাইচিছ আৰু ক্ৰেব চক্ৰৰ এই দুয়োটা স্তৰ জড়িত। পক্ষান্তৰে অবাত শ্বসনৰ কেৱল গ্লাইকলাইচিছ স্তৰটোহে জড়িত। তেজত অক্সিজেন গেছৰ পৰিবহণ কেনেকৈ হয় বৰ্ণনা কৰা। বায়ুকোষৰ পৰা অক্সিজেন ৰক্তকেশিকাত প্ৰৱেশ কৰাৰ পিছত তেজৰ সোঁত কলা কোষবোৰলৈ প্ৰৱেশ কৰে। তেজৰ লোহিত কণিকাৰ ৰঞ্জক দ্ৰব্য হিমোগ্লোবিনৰ সৈতে অতি সহজে সংযুক্ত হয় আৰু অগ্নি হিমোগ্লোবিন নামৰ অস্থায়ী যৌগ এখন সৃষ্টি কৰে। অগ্নি হিমোগ্লোবিনে দেহৰ বিভিন্ন কলাকোষবোৰত প্ৰৱেশ কৰে। কলাকোষবোৰত প্ৰৱেশ কৰাৰ লগে লগে অক্সি হিমোগ্লোবিন ভাগি অক্সিজেন আৰু হিমোগ্লোবিনত পৰিণত হয়। অক্সি হিমোগ্লোবিন ভাগি অক্সিজেন আৰু হিমোগ্লোবিনত পৰিণত হয়। কলাবোৰৰ বেৰ অতি পাতল হোৱাৰ বাবে তেজৰ অক্সিজেন গেছ অতি সহজতে ব্যাপনৰ দ্বাৰা কলা কোষবোৰত প্ৰৱেশ কৰে আৰু তাতেই কোষীয় শ্বসন আৰম্ভ হয়। তেজত অক্সিজেনৰ ঘনত্ব কোষৰ ভিতৰত অক্সিজেনৰ ঘনত্বতকৈ বেছি হোৱাৰ ফলত অক্সিজেনৰ অণুবোৰ কঠা বৰণেৰে কোষৰ ভিতৰলৈ প্ৰৱেশ কৰে। অতিৰিক্ত শাৰীৰিক পৰিশ্ৰমৰ সময়ত পেশী অৱসাদগ্ৰস্ত হোৱাৰ কাৰণ কি। অতিৰিক্ত শৰীৰৰ পৰিশ্ৰমৰ সময়ত প্ৰাণীৰ পেশীসমূহৰ অবাত শ্বসন হয়। একেৰাহে বহু সময়ৰ বাবে দৌৰিলে, জঁপিয়ালে বা অতিৰিক্ত পৰিশ্ৰম কৰিলে পেশীকোষৰ সংকোচন আৰু প্ৰসাৰণ ঘটে। ইয়াৰ বাবে প্ৰচুৰ শক্তিৰ প্ৰয়োজন হয়। এই অৱস্থাত পেশী কোষবোৰত থকা গ্লুক'জ আংশিকভাৱে জাৰিত হৈ লেক্টিক এচিড উৎপন্ন হয়। লেক্টিক এচিডৰ পৰিমাণ বাঢ়িলে পেশীসমূহৰ সাময়িকভাৱে অৱসাদগ্ৰস্ত হৈ পৰে। শ্বসন আৰু শ্বাস প্ৰশ্বাসৰ পাৰ্থক্য লিখা। শ্বসন হ'ল আন্তঃকোষীয় জৈৱিক প্ৰক্ৰিয়া। ইয়াৰ দ্বাৰা কোষস্থ গ্লুক'জৰ অণু ভাঙি শক্তি আহৰণ কৰে, আনহাতে শ্বাস প্ৰশ্বাস হ'ল কোষবোৰৰ বাহিৰত সংঘটিত হোৱা ভৌতিক প্ৰক্ৰিয়া। ইয়াৰ দ্বাৰা গ্লুক'জ অণুৰ জাৰণৰ বাবে বায়ুমণ্ডলৰ পৰা অক্সিজেন গ্ৰহণ কৰি কোষীয় শাসনত হোৱা কাৰ্বন ডাই অক্সাইড গেছ ত্যাগ কৰে। শ্বসন হ'ল জৈৱিক ৰাসায়নিক প্ৰক্ৰিয়া, কিন্তু শ্বাস প্ৰশ্বাস হ'ল ভৌতিক প্ৰক্ৰিয়া। শ্বসনত শক্তি উৎপন্ন হয়, শ্বাস প্ৰশ্বাসত শক্তি উৎপন্ন হয়। শ্বসন গ্লাইকলাইচিছ আৰু ক্ৰেব চক্ৰৰ দ্বাৰা সম্পন্ন হয় আৰু শ্বাস প্ৰশ্বাস উশাহ নিশাহৰ দ্বাৰা সম্পন্ন হয়। আৱত শ্বসন আৰু সবাত শ্বসনৰ পাৰ্থক্য লিখা। আৱত শ্বসন অক্সিজেনৰ অনুপস্থিতিত হয়, কিন্তু সবাত শ্বসন অক্সিজেনৰ উপস্থিতিতেই হয়।
অবাতচখনৰ গ্লুক'জ অণু আংশিকভাৱে জাৰিত হৈ সামান্য পৰিমাণৰ শক্তি সৃষ্টি কৰে। তাৰ বাহিৰত ইথাইল, এলকহল আৰু লেক্টিক এচিড আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে। আনহাতে চহনত গ্লুক'জ অণু সম্পূৰ্ণৰূপে জাৰিত হৈ শক্তিৰ লগতে কাৰ্বন ডাই অক্সাইড আৰু পানীৰ অণুৰ সৃষ্টি কৰে। সবাতচখনত কেৱল মাত্ৰ গ্লাইকলাইছিছ স্তৰটো জড়িত, কিন্তু সবাতচখনত গ্লাইকলাইছিছ আৰু ক্ৰেবছ চক্ৰৰ লগত জড়িত। অবাতচখনৰ মাইক্ৰ'কলৰিয়াৰ বাহিৰত থাকে, কিন্তু সবাতচখন মাইক্ৰ'কলৰিয়াৰ ভিতৰত হয়। উদ্ভিদ দেহৰ পৰিবহণত কি জৈৱিক আৰু ভৌতিক প্ৰক্ৰিয়া জড়িত তাৰ বিষয়ে বহলাই লিখা। উদ্ভিদ এডাল জীয়াই থাকিবৰ বাবে প্ৰচুৰ পৰিমাণে পানী, অক্সিজেন আৰু বিভিন্ন প্ৰকাৰৰ জৈৱ আৰু অজৈৱ লৱণ পৰিবহণৰ সামৰ্থ্য থকাটো অতি প্ৰয়োজনীয়। এইবোৰ পাৰ্থক্য প্ৰতিটো কোষতে সুষমভাৱে পাবলৈ হ'লে উদ্ভিদ দেহত এক নিৰ্দিষ্ট প্ৰক্ৰিয়া আৰু পৰিবহণ ব্যৱস্থা থাকিব লাগিব। অৰ্থাৎ পৰিবহণ হ'ল এনে এক ব্যৱস্থা যাৰ সহায়ত কোনো দ্ৰব্য এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰিত হয়। উদ্ভিদৰ কোষৰ ভিতৰত এঠাইৰ পৰা আন ঠাইলৈ আৱৰ্তনৰ প্ৰক্ৰিয়াত সৰবৰাহ হয়। আৱৰ্তন প্ৰক্ৰিয়াৰ সহায়ত কিছুমান নিম্ন শ্ৰেণীৰ উদ্ভিদৰ দোলন, শেলাই, অৱস্থ দ্ৰব্য কোষবোৰৰ ভিতৰতে যিকোনো ফালে গতি কৰি কোষটোৰ সকলো ঠাইলৈ জৈৱিক ক্ৰিয়াৰ যাৱতীয় পদাৰ্থবিলাক সৰবৰাহ কৰে। কোষৰ ভিতৰত কোষস্থ দ্ৰব্যৰ গতিশীল অৱস্থাকে আৱৰ্তন বোলা হয়। উদ্ভিদৰ দেহৰ পৰিবহণ জৈৱিক প্ৰক্ৰিয়াৰ লগত কিছু ভৌতিক প্ৰক্ৰিয়াও ওতঃপ্ৰোতভাৱে জড়িত আছে, যেনে অৱশোষণ, ব্যাপক আশ্ৰিতি আদি। পৰিবহণ তন্ত্ৰৰ দুটা প্ৰধান কাৰ্য উল্লেখ কৰা। প্ৰাণীৰ পৰিবহণ তন্ত্ৰৰ মুখ্য কাৰ্য দুটা হ'ল দেহকোষৰ খাদ্য আৰু অক্সিজেন গেছৰ যোগান ধৰা আৰু কাৰ্বন ডাই অক্সাইড গেছ আৰু বিপাকীয় কাৰ্যত উদ্ভৱ হোৱা অলাগতিয়াল দ্ৰব্যসমূহ উৎপত্তিস্থলৰ পৰা নিষ্কাশন কৰি অংগসমূহলৈ প্ৰেৰণ কৰা। আমাৰ শৰীৰত অক্সিজেনৰ প্ৰয়োজন কি? আমাৰ দেহৰ আভ্যন্তৰীণ কোষবোৰলৈ খাদ্য আৰু অক্সিজেন গেছ যোগান ধৰা পৰিবহণ তন্ত্ৰৰ দ্বাৰাহে সংঘটিত হয়। প্ৰাণী জীৱই থাকিবলৈ অক্সিজেন গেছ অতি প্ৰয়োজনীয়। প্ৰাণী দেহত সকলোবোৰ কাৰ্যৰ পৰিচালক হ'ল এই গেছখিনি। সকলোবোৰ জৈৱিক কাৰ্যৰ পৰিচালক হিচাপে অক্সিজেন গেছ কাম কৰে। মানুহৰ হৃদপিণ্ডৰ কোঠালি কেইটা নাম লিখা। সোঁনিলয়, বাওঁনিলয়, সোঁ অলিন্দ আৰু বাওঁ অলিন্দ। জীৱদেহত নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ আৱশ্যকতা কি? জীৱদেহত বিভিন্ন ধৰণৰ চলাচল সংঘটিত কৰিবৰ বাবে নিয়ন্ত্ৰণ আৰু সমন্বয় আৱশ্যক হয়। প্ৰাণীৰ শৰীৰৰ নিয়ন্ত্ৰণ আৰু সমন্বয় সাধন কৰা দুবিধ কলা কি? প্ৰাণীৰ শৰীৰত নিয়ন্ত্ৰণ আৰু সমন্বয় সাধন কৰা দুবিধ কলা হ'ল স্নায়ু কলা আৰু পেশী কলা। আমাৰ চাৰিওফালৰ পৰিৱেশৰ পৰা বিভিন্ন তথ্য আমি কিদৰে চিনাক্ত কৰোঁ? আমি আমাৰ চাৰিওফালৰ পৰিৱেশৰ পৰা বিভিন্ন তথ্য আমাৰ স্নায়ুকোষ আৰু নিউৰন ডেনড্ৰাইটৰ কিছুমান বিশেষত্বপূৰ্ণ অংগ্ৰাহৰ দ্বাৰা চিনাক্ত কৰোঁ। এই ডেনড্ৰাইটৰ অংগ্ৰাহসমূহক গ্ৰাহক আৰু ইহঁতৰ আমাৰ জ্ঞানেন্দ্ৰিয়সমূহত পোৱা যায়। ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকলৈ জীৱবিজ্ঞান বিষয়ৰ পৰা কেইটামান সম্ভাৱ্য প্ৰশ্ন উত্তৰ আগবঢ়ালোঁ। আশা কৰোঁ তোমালোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ বাবে এইখিনি সহায়ক হ'ব। মই পাছলৈ আৰু তোমালোকৰ যিখিনি চেপ্টাৰ বাকী আছে মই দিম। ইয়াৰ পিছৰ পৰৱৰ্তী ভিডিঅ'ত তোমালোকলৈ আগবঢ়াম। আজিৰ ভিডিঅ'টো ইমানতে অন্ত কৰিছে। ধন্যবাদ। জয় আই অসম।